অসমৰ অন্যতম জনপ্ৰিয় ইউটিউবাৰ বিকাশ চেত্ৰীয়ে কেনেকৈনো তেওঁ জন্মদিন উদযাপন কৰিলে চাওঁ আহকচোন তাৰ কিছুমান দৃশ্য। আৰু আজি মোৰ জন্মদিন, আপোনালোকক বহুত বেছি ধন্যবাদ। আপোনালোক সকলোৱে ইমানখিনি মেছেজ বা ইমানখিনি মেনশ্যন কৰিছে, তাৰ বাবে সকলোকে বহুত বেছি ধন্যবাদ। আৰু মোৰ জন্মদিন উপলক্ষে এতিয়া মই ক'ত আছোঁ আপোনালোকক মই এবাৰ দেখুৱাই আছোঁ, চাওক। বন্ধুসকল, বিকাশ দা আৰু তেওঁৰ লগৰীয়াসমূহ একলগ হৈ বৃদ্ধাশ্ৰমলৈ গৈ বৃদ্ধাশ্ৰমত থকা আইতাসকলৰ লগত বিকাশ দাৰ জন্মদিন উদযাপন কৰিলে। লগতে আমাৰ চেনেলৰ তৰফৰ পৰাও বিকাশ দালৈ জন্মদিনৰ বহুত শুভেচ্ছা জনালোঁ। যদি এই ভিডিঅ'টো চাই ভাল লাগিছে, লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। লগ পাম এটা নতুন ভিডিঅ'ত। আজিলৈ এৰিছোঁ, ধন্যবাদ।